কলিজা মানুহ তুই কিনো চিন্তা কৰি আছা চিন্তা কৰি আছো আৰু আজি মোক মামে কি স্পেচিয়েল বনাই দিব তুমি চিন্তা কৰি আছা মোৰ বনাই হৈ গ'ল চোৱাহি আহা আজি পাটিচাপ্টা পিঠা বেলেগ এটা ষ্টাইলত মই বুটৰ দালি প্ৰায় 3 ঘণ্টামান তিয়াই ৰাখিছিলোঁ এতিয়া মিক্সি বাতি এটাত তিয়াই থোৱা বুটৰ দাইলকেইটা লৈ তাত দিছোঁ মই কেইডোখৰমান আম আৰু 2 চামুচ ব্ৰাউন চুগাৰ দি জোখমতে অকণমান পানী দি এটা ফাইন পেষ্ট ৰেডি কৰি ল'ম এতিয়া পেষ্টখিনি দিছোঁ মই অকণমান ইলাচি পাউডাৰ আৰু এচামুচ চেচেমি চিড আৰু লগত দিছোঁ মই আধা কাপ অ'টছৰ পেষ্ট যিটো মই অলপ পানী দি গ্ৰাইণ্ড কৰি লৈছিলোঁ এতিয়া এইখিনি ৰেষ্টত থৈ ফিলিংটো ৰেডি কৰি ল'ম বোলো মই ঘৰতে বনোৱা পনীৰ ঘৰৰে আম আৰু এচামুচ ব্ৰাউন চুগাৰ দি আকৌ এটা পেষ্ট ৰেডি কৰি ল'লোঁ ফিলিংছৰ বাবে এতিয়া অলপ অলপকৈ বুটৰ বেটাৰখিনি ননষ্টিক পেন এখনত স্প্ৰেড কৰি দিলোঁ কোনো ঘি বা বাটাৰ মই এতিয়া ইউজ কৰা নাই পিঠাখন কিদৰে ৰেডি কৰিলোঁ দেখিছেই এতিয়া পনীৰৰ ফিলিংছখিনি মাজত স্প্ৰেড কৰি ৰোল কৰি বাটাৰত অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি দিছোঁ একেবাৰে কম সময়তে এটা নতুন ষ্টাইলৰ পাটিচাপ্টা পিঠা ৰেডি হৈ গ'ল দি অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আন এটা ভিডিঅ'ত আকৌ লগ পাম